নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ভিডিঅ'টো আগবঢ়াইছোঁ গুজৰাটৰ মুৰায়াৰ পৰা। ভাৰতৰ টপ 5 চিটিৰ ভিতৰত এখন আহমেদাবাদ, তাৰ পৰা প্ৰায় 1 ঘণ্টাৰ বাট মুৰায়ালৈকে। আৰু মই বৰ্তমান গুজৰাটৰ য়াজাকি কোম্পানীৰ এজন এমপ্লয় হিচাপে কাম কৰি আছোঁ। গুজৰাটত আছোঁ যিহেতু নুফুৰাকৈনো বাৰু ঘৰলৈ গ'লে ভাল লাগিব জানো। সেয়ে আজি অলপ ফুৰিবলৈ ওলাইছোঁ আহমেদাবাদৰ চাৰ্দাৰ পটেল ৰিং ৰোডৰ কাষত থকা বিশ্বৰ ভিন্ন কোণৰ পৰা কালেকশ্যন কৰা ভিণ্টেজ কাৰ, মানে আমাৰ ককা আজোককা দিনৰ গাড়ীসমূহৰ এটা মিউজিয়ামলৈ বুলি। আৰু গুজৰাট আহিলে এই ধৰণৰ ৰঙা ৰঙা চৰকাৰী বাছৰ সুবিধা ল'বলৈ নাপাহৰিব। কিন্তু মই মাত্ৰ 45 টকাত এটা টিকেট কটোৱালোঁ, যিটো ৰাতি 11টালৈকে ভেলিড থাকিব। আৰু এই টিকেটটো লৈ মই দিনটো এনেধৰণৰ ৰঙা বাছত আহমেদাবাদ ঘূৰি ফুৰিব পাৰিম। বাছৰ পৰা নামি অলপ দূৰ বাট অটত গৈ আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। আৰু এই ধৰণৰ দুটা 100 টকীয়া টিকট কাটি ল'লোঁ, মানে এটা মোৰ বাবে আৰু এটা মোৰ ফোনটোৰ বাবে। কিন্তু পিছতহে গম পালোঁ যে ভিডিঅ'গ্ৰাফী এলাও নাই, অকল ফটোগ্ৰাফীৰ বাবেই বোলে 100 টকীয়া এটা টিকেট কাটিব লাগিব। অকল ফটোগ্ৰাফীৰ বাবে 100 টকা বেছি নহ'বনে বাৰু? তাতে ইমান ধুনীয়া ধুনীয়া গাড়ীবিলাক ৰাখিছে, কাহানিও দেখি নোপোৱা বা শুনি নোপোৱা, জানি নোপোৱা কোম্পানীৰ গাড়ীবিলাক দেখি অলপ হ'লেও ভিডিঅ' বনাবলৈ মন নাযাবনে বাৰু? সেইবাবেই ফটোগ্ৰাফীৰ সৈতে আপোনালোকক গাড়ীসমূহ দেখাওঁ বুলি অলপকৈ ভিডিঅ' বনাই ল'লোঁ। এই যে সেউজীয়া ৰঙৰ গাড়ীখন দেখিছে, এইখন হৈছে হাণ্টিং কাৰ। দেখিছে, এটা বন্দুক লগাই ৰাখিছে আৰু ব্লেক উইণ্ড'। আৰু সেইকেইটা যে দেখিছে, সেইকেইটা হৈছে হাণ্টিঙত ব্যৱহাৰ কৰা দুটামান বন্দুক। এতিয়া এই মিউজিয়ামটোৰ বিষয়ে যিকেইটা কথা জানিলোঁ, সেইকেইটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই মিউজিয়ামটো ওৱান অফ দ্য বিগেষ্ট কালেকশ্যন হয় ভিণ্টেজ কাৰ্ছ, বাইকছ, বাগিজ আৰু ইউটিলিটি ভেহিকেলৰ। মিউজিয়ামটোৰ আৰম্ভণি কৰিছিল 1927 চনত প্ৰাণলাল ভগিলাল নামৰ এজন ব্যক্তিয়ে তেওঁৰ নিজৰ 2200 একৰ ব্যক্তিগত সম্পত্তিত। আৰু 1987 চনত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এই মিউজিয়ামটি লিষ্টিং হয় পৃথিৱীৰ সকলোতকৈ ডাঙৰ ব্যক্তিগত গাড়ী গেৰেজ হিচাপে, য'ত 204খন গাড়ী কালেকশ্যন আছে। আৰু তাৰে 120খন গাড়ী আমি অহা এই মিউজিয়ামটোত ৰাখিছে। আৰু বাকী কেইখন গাড়ী মুম্বাইত ৰাখিছে, মানে তাতো এটা সৰু এনেকুৱা ধৰণৰ মিউজিয়াম আছে। আৰু ইমানবিলাক পুৰণা গাড়ীৰ মাজত আমাৰ এই ৰতন টাটাৰ নেন'খনো ৰাখি থোৱা হৈছে। সকলোতকৈ ইণ্টাৰেষ্টিং কথা যে আটাইবিলাক গাড়ী ৰানিং কণ্ডিশ্যনত আছে, অৰ্থাৎ আপুনি যদি উঠিব ইচ্ছা কৰে 3 কিলোমিটাৰৰ এটা ৰাইড দিব, যাৰ বিনিময়ত আপুনি 1000 টকা খৰচ কৰিব লাগিব। আৰু বিয়াৰ বাবেও আপুনি গাড়ী বুক কৰিব পাৰে ইয়াৰ পৰা, ভিণ্টেজ লাক্সাৰিয়াছ গাড়ী। মোৰ হাতত সেই মহাত্মা গান্ধীৰ ফটো থকা কাগজখন নথকাৰ বাবে উঠিব নোৱাৰিলোঁ, গতিকে উঠাৰ ইচ্ছা এটা নিশ্চয়কৈ থাকি যাব। এই যে বগা গাড়ীখন দেখিছে, এইখন হৈছে 1963 চনৰ এখন এম্বুলেঞ্চ। এই গাড়ীখন চাওকচোন, 1906 চনৰ, আৰু মই ভবাত ইয়াৰ কালেকশ্যনৰ ভিতৰত এখনেই সকলোতকৈ পুৰণা গাড়ী। আৰু এইফালে পুৰণা মডেলৰ 3খন বাইক ৰখা হৈছে। চাওকচোন আগৰ বাইকবিলাক কেনেকুৱা ধৰণৰ আছিল। আৰু লগতে কিছুমান এনেধৰণৰ ঘোঁৰা গাড়ীও ৰখা হৈছিল। এনেদৰেই মিউজিয়ামটি চাই ৰঙা বাছত উঠি আমি আমাৰ ৰুমলৈ উভতিলোঁ। তেনেহ'লে আজিলৈ ইমানেই। বাই বাই, থেংক ইউ ফৰ ৱাচিং।